everyone, welcome back to my YouTube channel Smita Datta. পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল। গুড ইভিনিং। সদায় কোৱাৰ দৰে আজিও কৈছো যি সকল মোৰ চেনেলত নতুন হয় তেওঁলোকে প্লিজ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ মই যেতিয়াই ভিডিঅ' দিওঁ তেতিয়া আপোনালোকে নটিফাই হৈ থাকিব। আজি মই কোনো ধৰণৰ ইনডোৰ ব্লগ লৈ বা আউটডোৰ ব্লগ তেনেকুৱা লৈ অহা নাই। এটা মই সিম্পল ভিডিঅ' এটা লৈ আহিছো। মই কেইটামান বস্তু কিনিছো। সেই বস্তুকেইটা আপোনালোকৰ ওচৰত আজি মই আনবক্সিং কৰিম। আপোনালোকে চাই নিশ্চয় ভাল পাব। আনবক্সিং কৰাৰ আগত আপোনালোকক মোৰ ঘৰৰ খেতিৰ বস্তু মই দুটামান দেখুৱাব বিচাৰিছো। তেন্তে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ফ্ৰেণ্ডছ, এয়া হৈছে আমাৰ ঘৰৰ খেতি। মা দেউতাই খুব যত্ন কৰি ধুনীয়াকৈ ৰুইছে। এয়া হৈছে পানীলাও। এয়া লাগিব কেইদিনমান সময় লাগিব। ধুনীয়াকৈ মাহঁতে চাং কৰি দিছে। এইবিলাক এই বস্তুটো যে দেখিছে এইটো হৈছে মাছৰ কাৰ্টুন। সকলোৱে জানে আৰু হয়তো বহুতে নাজানে যে এই বস্তুটোত খেতি কৰিব পাৰি আৰু যি বস্তুৱে আপোনালোকে ৰুৱে ধুনীয়াকৈ হয়। সঁচাকৈ কৈছোঁ, আমাৰ যিকেইটাত ৰুইছে অলৰেডি হৈছে। চ' আপোনালোকেও মাছ ব্যৱসায়ীৰ দোকানৰ পৰা ক্ৰয় কৰিব পাৰে, কিনিব পাৰে। 20 টকা 30 টকা লৈ তেওঁলোকে। মই য'ৰ পৰা আনিছোঁ 20 টকা নে 30 টকা লৈছে। আপোনালোকেও খেতি কৰিব এনেকৈ ৰুব। চাওক, এয়া বেঙেনাও হৈছে। এয়া বেঙেনা লাগিছে, চাওক আপোনালোকে দেখিছে। এয়া পানীলাও লাগিব। ধুনীয়াকৈ এনেকৈ কৰি দিছে। তাৰপিছত এয়া কিবা ৰুইছে। তাৰপিছত আৰু এটা দেখাওঁ। ইয়াতেও ধুনীয়াকৈ মাহঁতে খেতি কৰিছে। চাওকচোন, সঁচাকৈ কৈছোঁ এইকেইটা বস্তু আপোনালোকে কিনি আনিবচোন। ইয়াতে এনেকৈ ৰুব, খুব ধুনীয়াকৈ হয়। ফ্ৰেণ্ডছ, এতিয়া মোক ওপৰত মহেও কামুৰি আছে। চ' আপোনালোকক মই যে কৈছিলোঁ কেইটামান বস্তু আনবক্সিং কৰিম। চ' সেইকেইটা বস্তু আপোনালোকক সোনকালে দেখুৱাই লওঁ কাৰণ ভিডিঅ'টো বেছি মই দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ কাৰণ এডিটিঙত বহুত কষ্ট হয়। তো বোলক তললৈ মোৰ লগত আহি থাকক। ফ্ৰেণ্ডছ, মই ইয়াৰে দুবিধমানৰ নাম জনা নাছিলোঁ। মাক মাতি আনিলোঁ। তো মায়ে মোক ক'লে ইয়াতে পুঁই শাকো ৰুইছে, তিতা কেৰেলাও ৰুইছে আৰু বেঙেনাৰ পুলিও আছে। চাওক কি ধুনীয়াকৈ হৈছে। বৰ্তমান বজাৰত শাক পাচলি হওক যিকোনো বস্তুৰে দাম বহুত হৈছে ন। 50 টকাৰ তলত একোৱেই নাপায়। চ' আপোনালোকেও এনেকৈ ঘৰতে ৰুব পাৰে। এই কাৰ্টুনকেইটা যদি আপোনালোকক লাগে মাছ দোকানীক বহুদিন আগতে কৈ থ'ব কাৰণ মই কালেক্ট কৰোঁতে বহুত দিন সময় লাগিছে। চ' আগতে আপোনালোকে কৈ থ'ব, ধুনীয়াকৈ ৰুব। চাওক এইবিলাক। প্লিজ ফ্ৰেণ্ড কমেণ্ট কৰি জনাব আপোনালোকে। এতিয়া মই তললৈ যাওঁ। হাই ফ্ৰেণ্ডছ, তেতিয়া মই একে লেঠাৰিয়ে ব্লগটো বনাব নোৱাৰিলোঁ, তাৰ বাবে চৰি। আপোনালোকক কৈছিলোঁ যে মই কেইটামান বস্তু এতিয়া আপোনালোকৰ একেবাৰে ওচৰত আনবক্সিং কৰিম। এতিয়া মোক বেলেগ ড্ৰেছ আপত দেখিছে নহয়নে? তেতিয়া বেলেগ পিন্ধি আছিলোঁ। মই এটা বিশেষ কাৰণত যাব লগা হ'ল। চ' আহি কেনে ভালদৰে ফ্ৰেছ হয় এতিয়া মই আপোনালোকৰ ওচৰত দেখুৱাম। প্ৰথমটো দেখুৱাব বিচাৰিছোঁ এইটো। বহুত বেছি ধুনীয়া হয় এই বস্তুটো। মই এইটো অকণমান পিছত মই এইটো খুলিম। তাৰে আগত মই কেইটামান বেলেগ বস্তু আনবক্সিং কৰোঁ। মই অৰ্ডাৰ কৰিছিলোঁ। চ' চাই থাকক। হাই ফ্ৰেণ্ডছ, প্ৰথমটো মই আনবক্সিং কৰিব বিচাৰিছোঁ এইটো। ইয়াৰে ভিতৰত কি আছে মই আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে স্নেপডেলৰ। আপোনালোকে চাওক, এয়া ফ'কাছ কৰিছেনে? এইটো হৈছে স্নেপডেলৰ পৰা মই অৰ্ডাৰ কৰিছিলোঁ, আহিছে। চ' এতিয়া মই আপোনালোকৰ ওচৰত আনবক্সিং কৰোঁ। আপোনালোকে চাওক কি আছে। মই অফাৰত কিনিছিলোঁ। এয়া মোৰ বিখ্যাত কেঁচি এইখন। খুলিলোঁ। এতিয়া কি আছে আপোনালোকক মই দেখুৱাই আছোঁ। ফ্ৰেণ্ডছ, ভাল লাগে ন এনেকৈ অৰ্ডাৰ কৰি কেনে? আমি ছোৱালীবিলাকেতো বহুত ভাল পাওঁ। এইখন কি হয় নাজানো, দেখুৱাই আছোঁ বাৰু। বহুত ভাল লাগিছে। চাওক, দেখিছে? ইয়াতে আছে ফণি। আপোনালোকে হেয়াৰৰ বিভিন্ন ডিজাইন কৰিব পাৰে এইকেইখন ফণিৰে। আপোনালোকে অৰ্ডাৰ দিব পাৰে। মই অফাৰত কিনিছিলোঁ। গোটেইকেইখন মিলি মই 200 লৈছিলে। এয়া মই খুলিছোঁ। এটা পেকেজত আহিব। চাওক ইমান ধুনীয়াকৈ আছে, দেখিছে? চাওক না কেইখন আছে চাওক। 1 2 3 4 5 6 7 8 9 10
ইয়াতে 10খন এনেকৈ পাব বিভিন্ন হেয়াৰৰ ডিজাইন কৰিব পাৰিব আপোনালোকে অৰ্ডাৰ দিব বেছি মূল্য নহয় এইকেইখনত এটা ধুনীয়াকৈ বেগ এটাত আপোনালোকে কেৰি কৰিব পাৰিব এইটো হৈছে মোৰ প্ৰথমটো আনবক্সিং কৰা ভিডিঅ' সো আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব ফ্ৰেণ্ডছ মই ভাবিলোঁ যিহেতু আনবক্সিং কৰিলোঁ মই এবাৰ আপোনালোকক ইউজ কৰি দেখুৱাওঁ এই আপোনালোকে চাওক ধুনীয়া কৰি এইবিলাক ডিজাইন আছে দেখিছে আপোনালোকে এনেকুৱা আপুনি যিকোনো হেয়াৰৰ এনেকুৱা ডিজাইন কৰিব পাৰে আৰু যাৰ চুলি খৰে সো এনেকুৱা আপোনালোকে এইটো সাইজৰ ইউজ কৰিব ভাল হয় ফণিটো তো এনেকুৱা বিভিন্ন আপোনালোকে হেয়াৰৰ ডিজাইন দিব পাৰে এই এটা আছে চাওক এনেকৈ আপোনালোকে ল'ব পাৰে সো বিভিন্ন ডিজাইন আহে ভাবিলে আপোনালোকক দেখুৱাম মই ইউজ কৰি বৰ্তমান যেটা মই এতিয়াই আনবক্সিং কৰিলোঁ মই ইউজ কৰি চালোঁ মই বহুত ভাল পাইছোঁ যদি আপোনালোকক লাগে প্ৰয়োজন হৈছে তেনেহ'লে মই এয়া স্নেপডিলৰ যিটো লিংক মই যিটো লিংকৰ পৰা লৈছিলোঁ ডেছক্ৰিপশ্যনত মই দি দিম যদি আপোনালোকে বিচাৰে তেতিয়াহে মই দিম এতিয়া লেটছ ষ্টাৰ্ট নেক্সট আনবক্সিং ভিডিঅ' আৰু বহুতো বস্তু আছে আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ফ্ৰেণ্ডছ এতিয়া মই নেক্সট আনবক্সিং কৰিব বিচাৰিছোঁ চাওক এইটো মই কিনিছিলোঁ এইটো মই এইবাবেই কিনিছিলোঁ এইটো মোৰ যিটো আউটডোৰ ব্লগিং বয়া MM1 সঁচাকৈ ফ্ৰেণ্ডছ এইটো বহুত বেছি ভাল আৰু বজাৰত বৰ্তমান বহুত চলি আছে আপোনালোকেও কিনি ল'ব সাউণ্ড কোৱালিটি বহুত ভাল হয় যেতিয়া আপুনি আউটডোৰ বাহিৰত এটা ব্লগ বনায় তেতিয়া আপোনালোকে এইটো ইউজ কৰিব পাৰে এতিয়া মই আনবক্সিং কৰোঁ চাওক আপোনালোকে ভাল পাব যাৰ আছে বাৰু আছে চাওক ইমান ধুনীয়া চাওক ইমান সফ্ট ইয়াৰে লগত এইটো এটা বেগ দিছে তেওঁলোকে এই বেগটোত আপোনালোকে কেৰি কৰিব পাৰিব নেক্সট আচল বস্তুটো হৈছে এইটো আপোনালোকে মোবাইলত ইয়াৰ লগত আৰু এটা এক্সট্ৰা বস্তু কিনিব লাগে ফ্ৰেণ্ডছ সেইটোত 1500 মান লয় আই হোপ এইটো মই এদিনো ইউজ কৰা নাই কিনিছোঁ এয়া আপোনালোকৰ দিছে এইবিলাক যদি আপোনালোকে বিচাৰে ফ্ৰেণ্ডছ মই ডেছক্ৰিপশ্যনত দি দিম ইয়াৰে লিংকটো আপোনালোকে এনেকৈ ইউজ কৰিব পাৰে চাওক এইটো এটা দিছে আৰু এখন এয়া ইয়াৰে মেনুখন দিছে চাওক গোটেইখিনি কেনেকৈ ইউজ কৰিব লাগে গোটেইখিনি ইয়াতে পাই যাব আপোনালোকে বাৰু আপোনালোকে জনাবচোন মোৰ বস্তুবিলাক কেনেকুৱা লাগিলে যদি আপোনালোকে ভাল পাইছে তেনেহ'লে মোক প্লিজ জনাই দিব এনেকুৱা ধৰণৰ ভিডিঅ'লৈ মই আগলৈকো আহিম তেনেহ'লে এতিয়া নেক্সট আনবক্সিং কৰোঁ চাই থাকক আপোনালোকক দেখুৱাব বিচাৰিছোঁ বয়া M1ৰ মাইক্ৰফোন যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে এইটোৰ মই অলৰেডি ব্লগ এটা দিছোঁ ধুনীয়াকৈ খুলি মেলি দেখুৱাইছোঁ ভাবিছোঁ এইটো আৰু মই এতিয়া নুখোলোঁ এইটো মোৰ বহুদিন হ'ল আনা তো মই ইউজ কৰি বহুত বেছি ভাল পাইছোঁ আপোনালোকে যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে এইটো আপোনালোকৰ বাবে মই এবাৰ দেখাইছোঁ এইডাল আপুনি ইনডোৰ ব্লগ যিবোৰ কৰে ঘৰত বহি বা ৰুমত বহি যিবিলাক ইনডোৰ ব্লগ কৰে আপোনালোকে ইউজ কৰিব পাৰে বহুত বেছি ভাল ইয়াৰে ফিচাৰ্ছবোৰ চ' এইটো আৰু মই ইমান বহলাই এক্সপ্লেইন কৰি মই নকওঁ ঠিক আছে এতিয়া নেক্সট আপোনালোকক আৰু দেখুৱাব বিচাৰিছোঁ বহুত ভাল আপোনালোকে বস্তু দেখিব পাৰিব আজিৰ ভিডিঅ'টোত ত' চাই থাকক মিছ নকৰিব চাওক আপোনালোকে এই বস্তুটো মই ইউজ কৰি বহুত ভাল পাওঁ ফ্ৰেণ্ডছ আৰু মোৰ বহুত বেছি প্ৰিয় হয় এইডাল বহুতে মোক সুধিছিলে মোৰ ফ্ৰেণ্ডছবোৰে চ' মই আজি ক্লিয়াৰ কৰি দিওঁ এই বস্তুটো মই কিনিছিলোঁ লাখ টকীয়াৰ পৰা এইডাল হৈছে আপোনাৰ ফ্লেক্সিবল ট্ৰাইপড আপুনি যেতিয়া আউটডোৰ ব্লগিঙৰ কাৰণে যায় তো আপোনালোকে এইডাল ইউজ কৰিব পাৰে আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ কেনেকুৱা হয় এইডাল মিনি ট্ৰাইপড ফ্লেক্সিবল হয় আপোনালোকে সঁচাকৈ কৈছোঁ বহুত ভাল পাব কাৰণ মই ইউজ কৰি বহুত ভাল পাইছোঁ ফ্ৰেণ্ডছ এইডাল চাওক আপোনালোকে ইমান ধুনীয়া মোৰ লাগে আপুনি যেনেকৈ দিয়ে চাওক এনেকৈ দিব পাৰে এনেকৈ ৰাখিব পাৰে টেবুলতো ৰাখিব পাৰে য'তে নাথাকক কিয় বেলেগ ধৰণে আপোনালোকে দিব পাৰে চাওক ফ্লেক্সিবল হয় পুৰা মই ফেঞ্চিৰ পৰাই কিনিছিলোঁ লাখ টকীয়াৰ পৰা এইটো মই কোনো ধৰণৰ অনলাইন শ্বপিং কৰা নাছিলোঁ চ' আপোনালোকক মই দি দিব পাৰোঁ গোটেইখিনি ফিচাৰ্ছ আপোনালোকে কিনিব পাৰে যদি আপোনালোকে বিচাৰে ইয়াৰে মই দামটো কৈ দিম কমেণ্ট বক্সত যাৰ প্ৰয়োজন হয় মোক জনাব ফ্ৰেণ্ডছ চালেনে এইটো আৰু
আপুনি যেনেকৈ তেনেকৈ এয়া এইটো এটা দেখা পাইছে, এয়া এনেকৈ থ'ব পাৰে, এনেকৈ ৰাখিব পাৰে। ইয়াতে DSLRও আহে, আপোনালোকে ইউজ কৰিব পাৰে। ইয়াতে আপোনাৰ GoPro কৈ আছোঁ। চ' এইবিলাক দেখিছে। চ' প্লিজ ফ্ৰেণ্ডছ কিনিব, মই বহুত ভাল পাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকেও ইউজ কৰি ভাল পাব। তেন্তে নেক্সট ভিডিঅ'টো আপোনালোকক দেখাওঁ। এইটো মই খুলি আছোঁ, এইটো মই একেবাৰে লাষ্টত খুলিম। এইটো বহুত বেছি ভাল লগা এটা বস্তু আছে ইয়াতে, মোৰ বহুত ইম্পৰ্টেঞ্চ হৈ আছিলে। চ' আপোনালোকক দেখুৱাব লাগে বুলি মই ঘৰতো খুলি দেখুওৱা নাই, ভাবিলোঁ আপোনালোকৰ ওচৰত মই আনবক্সিং কৰিম। ফ্ৰেণ্ডছ চাওক, এইটো মই দোকানৰ পৰা কিনিছোঁ, কোনো ধৰণৰ অনলাইন নহয়। কি আছে আপোনালোকক লাষ্টত দেখুৱাম। ফ্ৰেণ্ডছ আজি মই এইটো আনবক্সিং কৰি ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ। মোৰ হাতত বহুতো বস্তু আছে, কিন্তু যদি সেইবিলাক আনবক্সিং কৰি থাকোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব আৰু আপোনালোকে চায়ো বহুত কামোৰ পাব। কাৰণ কোনো নিবিচাৰে ন এটা ভিডিঅ' 18 মিনিট 12 মিনিট হওক। চ' মিনিটটো মই কমত ৰাখিব বিচাৰিছোঁ, সেইটো মই পাৰ্টটোত লৈ আহিম। যিখিনি বস্তু মোৰ হাতত আছে আপোনালোকক মই দেখুৱাম বুলি ভাবি আছোঁ। চ' সেইখিনি মই পাৰ্টটোত দেখুৱাম। আজি মই এইটো আনবক্সিং কৰি ভিডিঅ'টো শেষ কৰিম ফ্ৰেণ্ডছ, আৰু আপোনালোকে কিন্তু মোক জনাব নাপাহৰিব। এতিয়া মই এইখন বিখ্যাত কেঁচিখন লৈছোঁ আৰু এইটোৰ ভিতৰত কি আছে আপোনালোকক মই দেখুৱাই আছোঁ। মই বাৰু জানো এইটোৰ ভিতৰত কি আছে, কিন্তু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। ফ্ৰেণ্ডছ চাওক, মই এতিয়া খুলোঁ। এয়া মই কেঁচিৰে নুখুলি, মই গাঁঠিটো খুলি লৈছোঁ। এয়া ফ্ৰেণ্ডছ কি আছে চাই থাকক। এইটো চাওক, মই এইটো খুলি লওঁ। ধুনীয়াকৈ আহিছে। এইটোৰ ভিতৰত কি আছে আপোনালোকে এতিয়াহে গম পাব। চাওক ফ্ৰেণ্ডছ, এইটো মোৰ বহুত বেছি ইম্পৰ্টেণ্ট হৈ আছিলে, বিকজ মোৰ আগৰ যিটো হেলমেট আছিলে সেইটো মোৰ ভাঙি থাকিলে। বহুদিন ইউজ কৰিলোঁ, লকডাউন কাৰণে মই কিনিব পৰা নাছিলোঁ। ফ্ৰেণ্ডছ আপোনালোকে প্লিজ জনাব, এইটো মই কিনিছোঁ মোৰ বাবে। আপোনালোকৰ কেনেকুৱা লাগিছে এবাৰ মোক জনাই দিব কমেণ্ট বক্সত। চাওকচোন, এইটো মই ৰেড কালাৰত কিনিছোঁ। এইখন মিনু হয়, এইটো পিছফালৰ চাইড। আপোনালোকৰ ভাল লাগিছে যদিও জনাব, আৰু যদি বেয়াও লাগিছে তেতিয়াও মোক কমেণ্ট কৰি জনাব নাপাহৰিব। এবাৰ মই পিন্ধি দেখাওঁ। এইটো ফ্ৰেণ্ডছ, এইটো পিছ চাইড হয়। এইটো ছোৱালী মানুহৰ কাৰণে বহুত বেছি ভাল, ইউজ কৰিব এই বস্তুটো। এইটো ব্ৰেণ্ডেড হয় ফ্ৰেণ্ডছ। এইটো মই যোৱাকালি কিনিলোঁ, এটি ৰোডৰ পৰা কিনিছোঁ ফ্ৰেণ্ডছ। প্লিজ কৈছোঁ, আকৌ কৈছোঁ সদায় কোৱাৰ দৰে, জনাব কেনেকুৱা পালে। চাইছে এইখন গ্লাছ এনেকৈ ওপৰত উঠাই দিব পাৰে, আপোনালোকক বেছি নালাগে বুলি ভাবে, কিন্তু ছেফ আছে হেলমেটটো। তেনেকৈ এইটো বৰ্তমান বহুত চলি আছে বজাৰত, বহুত বেছি মানে চেল হৈ আছে। এইটো ইয়াৰ কালাৰ আপোনালোকে ব্লেক পাব, পিংক পাব, গ্ৰে কালাৰ পাব, এইকেইটা কালাৰতে আহিছে। চ' এতিয়া আৰু বেছি মই দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ ফ্ৰেণ্ডছ। মোৰ তাত আৰু বহুত বস্তু এইবিলাক আছে অৰ্ডাৰ ভিতৰত, ত' মই এইটো পাৰ্টটোত লৈ আহিম। হ'ব ফ্ৰেণ্ডছ, যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব, আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব ফ্ৰেণ্ডছ।